গুড মৰ্নিং ফ্ৰেণ্ডসকল, আশা কৰি সকলোৱে ভালে আছে। চ' ফ্ৰেণ্ডসকল, আজি মই আপোনালোকৰ ওচৰত আছাম বুৰঞ্জী বা অসম বুৰঞ্জী আৰু আছাম জেনেৰেল নলেজৰ বিষয়ে কেইটামান কুৱেশ্যন আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম। চ' ফ্ৰেণ্ডসকল, 2020 চনত আহিবলগীয়া এক্সামত এই কুৱেশ্যন কেইটা আহিব পৰা সম্ভাৱনা আছে। চ' ফ্ৰেণ্ডসকল, অকল আছাম পুলিচৰ কাৰণে নহয়, আমাৰ অসমত যিবিলাক এক্সিকিউটিভ এক্সাম হয়, চ' সকলো এক্সামৰ কাৰণে আজিৰ কুৱেশ্যন কেইটা। চ' এতিয়া মই কুৱেশ্যন কেইটা আলোচনা কৰিম। চ' বন্ধুসকল, কুৱেশ্যন কেইটা আলোচনা কৰাৰ আগতে যিসকল ফ্ৰেণ্ডে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু পাশে থকা বেলটো বজাই দিয়ক, যাতে মই নতুনকৈ ভিডিঅ' আপলোড কৰাৰ লগে লগে মোৰ ভিডিঅ'টো প্ৰথমতে চাব পাৰিব। চ' বন্ধুসকল, ব্লগ এতিয়া মই আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ প্ৰধান শৃংখ কেইটা আৰু কি কি? চ' অসমৰ প্ৰধান শৃংখ হৈছে দুটা। চ' বন্ধুসকল, এটা হৈছে সিংহাসন আৰু আন এটা হৈছে ডাম্বুকজ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে কোন জিলাত আটাইতকৈ শিক্ষিতৰ হাৰ বেছি? চ' আপোনালোকে নিশ্চয় জানা ফ্ৰেণ্ডসকল, কামৰূপ মেট্ৰ' বা কামৰূপ মহানগৰত আটাইতকৈ শিক্ষিতৰ হাৰ বেছি। আৰু জনসংখ্যা কিমান? চ' এইটো দিব পাৰে। চ' 18.34% জনসংখ্যা বৃদ্ধি আছে। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে অসমৰ আটাইতকৈ জনবহুল নগৰ কোনটো? অসমৰ আটাইতকৈ জনবহুল থকা নগৰটো হৈছে গুৱাহাটী। তাৰপিছত অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম কি? চ' ভেৰি মষ্ট ইম্পৰ্টেণ্ট হয়। আটাইতকৈ মানে অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম কি? চ' শুৱালকুছি। চ' শুৱালকুছিত অসমৰ আটাইতকৈ মানে জনসংখ্যা বা তাত জনসংখ্যা মানুহে মানে বেছি মানুহে তাত বাস কৰে এই গাঁওখনত। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰেণ্ডসকল, নেক্সট হৈছে অসমত কেইখন IIT আছে? চ' অসমত কেইখন IIT আছে? চ' এখন। বন্ধুসকল, এখন ITI আছে। তাৰপিছত নেক্সট হৈছে অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছিল? চ' অসমৰ কোনখন বিলক অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছিল? চ' আপোনালোকে নিশ্চয় জানা ফ্ৰেণ্ডসকল, দীপৰ বিল। অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচন কোনখন? অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচন হৈছে লামডিং। চ' বন্ধুসকল, এই লামডিংটো মানে বৃহত্তম আৰু সৰ্বপ্ৰথম আমাৰ অসমৰ আটাইতকৈ এই ৰেল লাইনটো আৰম্ভ হৈছিল। তাৰপিছত বন্ধুসকল, ভগীবিল কোন ঠাইত অৱস্থিত? মানে ভগীবিলটো কোন ঠাইত অৱস্থিত? চ' এইটো ডিব্ৰুগড়ত অৱস্থিত। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰেণ্ডসকল, নেক্সট হৈছে অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম কি? চ' ফ্ৰেণ্ডসকল, আপোনালোকে নিশ্চয় জানে এইটো কাৰেণ্ট এফেয়াৰ্ছতো পৰে। চ' বন্ধুসকল, আমাৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম হৈছে ধলা শদিয়া। চ' এইটো এছিয়াৰ ভিতৰত আমাৰ ডাঙৰ দলংখন। আৰু এই দলংখনক কি নামেৰে জনা যায় এতিয়া? চ' এই দলংখনক ভূপেন হাজৰিকাৰ সেতুৰে নামেৰে জনা যায়। আৰু এই দলংখন কেতিয়া মুকলি কৰা হৈছিল বা কোনে উদ্ভাৱন কৰিছিল? আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দলংখন উদ্ভাৱন কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰেণ্ডসকল, কিমান চনত ডিগবৈ ভগীবিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল? চ' 1889 চনত। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? চ' বন্ধুসকল, ভেৰি মষ্ট ইম্পৰ্টেণ্ট হয়। 1901 চনত এই ডিগবৈ তেল শোধনাগাৰটো স্থাপন কৰা হৈছিল। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰেণ্ডসকল, বিশ্বৰ প্ৰথমটো মানে পল ক্লাব ক'ত প্ৰতিষ্ঠা হৈছিল? বিশ্বৰ প্ৰথমটো পল ক্লাব ক'ত প্ৰতিষ্ঠা হৈছিল? শিলচৰ নগৰত এই পল ক্লাবটো প্ৰতিষ্ঠা হৈছিল প্ৰথমত। তাৰপিছত অসমৰ প্ৰধান ন্যায়ালয় কোনখন? অসমৰ প্ৰধান ন্যায়ালয় হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। আৰু এই গুৱাহাটী উচ্চ ন্যায়ালয়খন কিমান চনত স্থাপন কৰা হৈছিল? চ' আপোনালোকে নিশ্চয় জানা ফ্ৰেণ্ডসকল, 1948 চনত এই গুৱাহাটী 1948 চনত স্থাপিত কৰা হৈছিল। চ' ফ্ৰেণ্ডসকল, যদি কুৱেশ্যন কেইটা ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিয়ক। চ' বন্ধুসকল, জয় আই অসম।